হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই প্ৰিয়ংকাই আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোক সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ জীৱন যাতে সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে তাৰে মাৰ ওচৰত সেৱা জনাইছোঁ। এইবাৰ আমাৰ গাঁৱত লক্ষ্মী পূজাৰ ৭৫ বছৰ কমপ্লিট হৈছে, সেইকাৰণে হীৰক জয়ন্তী পাতিছে আৰু মোৰ আহোঁতে অকণমান দেৰি হ'ল, সেইকাৰণে পতাকা উত্তোলনখিনি দেখাব নোৱাৰিলোঁ। এতিয়া গাঁৱৰ যিখিনি মুৰব্বী আছে বা যিখিনি আৰু মানুহ আমাৰ মাজত নাই, সিহঁতৰ স্মৃতি তৰ্পণৰ কাৰণে বন্তি জ্বলাইছে। যিহেতু ভাষণ চলি আছে আৰু কাষত সৰু সৰুকৈ গানো বাজি আছিল, সেইকাৰণে মই কথাখিনি কৈ দিব লগা হ'ল, কাৰণ কপিৰাইট লাগি যাব। বন্তি প্ৰজ্বলন হোৱাৰ পাছত গাঁৱৰ যিখিনি মানুহ আছিল সেইখিনি আহি ইয়াত বহিছে, কাৰণ ইয়াৰ পিছত হ'ব পানী তোলা পৰ্ব। আৰু পানী তোলাৰ বাবে এয়া টেকেলি যোগাৰ কৰা হৈছে আৰু এয়া পানীৰে দেৱী মাক গা ধুওৱা হ'ব। এয়া মন্দিৰৰ ভিতৰত যিখিনিয়ে পানী তুলিব, সেইখিনি মানুহ সোমাই আহিছে। ইয়াত ৫জনী কুমাৰী আৰু ৫জন বয়সীয়াল মহিলাই পানী তুলিব। আৰু এয়া সকলোৱে সেৱা লৈছে আৰু এতিয়া টেকেলিকেইটা লৈ বাহিৰলৈ ওলাই আহিছে। যিহেতু পানী তুলিবলৈ অকণমান দূৰলৈ যাব, সেইকাৰণে গোটেইখিনি মানুহ ওলাই আহিছে। এতিয়া ওলাই আহি একদম আমাৰ সন্মুখৰ গেটখন পালোঁ। আজি আমাৰ পুথিগাঁৱৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা লক্ষ্মী মন্দিৰৰ উপলক্ষে আমি স্থানীয় আমাৰ আয়তীসকল লগতে আমাৰ নাবালিকা ছোৱালী আছে, আমি গোটেই আটাইবিলাকে লগ হৈ আমি পানী তোলা কাৰ্যটো আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। পৰম্পৰা হিচাপে কি কৰা যায় ইয়াতে পৰম্পৰা হিচাপে আমি অসমীয়া সাজপাৰ পিন্ধিছোঁ। পানী তুলি আনি আমি লক্ষ্মী মাৰ ওচৰত আমি পানী দিম। আমি 10জন, আমাৰ নাবালিকা আমাৰ 5জনী আৰু আমাৰ অলপ আয়তীসকলৰ পৰা মহিলাৰ আমাৰ 5জন, 10জনকৈ আমি পানী তুলিবলৈ মানে গৈ আছোঁ। আহি কিনে আমি লক্ষ্মী মাৰ ওচৰত পানীখিনি, সেই পানী দি আমাৰ লক্ষ্মী মাক মানে ধোৱা পাখল গোটেইখিনি কৰা যাব। তাৎপৰ্য কি আপোনালোকৰ আমাৰ এইটো লক্ষ্মী পূজা উপলক্ষে আমাৰ মহিলাসকলৰ পানী তোলা কাৰ্যটো হৈছে আমাৰ মুখ্য কাৰ্য, কাৰণ লক্ষ্মী মাক আমি ধুৱাই মিলাই আমাৰ মন্দিৰত স্থাপন কৰাটো আমাৰ মানে প্ৰধান কৰ্তব্য। কি কাৰণে এই পূজা কৰা যায় আপুনি অলপমান বৰ্ণনা কৰিব নেকি? লক্ষ্মী মাক আপোনালোকে আমি অসমীয়াৰ এটা বাপতি সাহন বুলি ক'ব হা, আৰু যিহেতু আমি খেতিত বেছি বিশ্বাস কৰোঁ, সেইকাৰণে আমি আমাৰ ধনে যাতে যথেষ্ট হয়, ভঁৰালে যাতে ভৰি থাকে, কি কাৰণত আপোনালোকে এই ক'ব নেকি অলপ?
এয়া আমি আহি আকৌ এটা মন্দিৰ পালোঁ। এই মন্দিৰটোৰ কাষতে পুখুৰী আছে আৰু পানী তোলাৰ আগত এয়া এনেকৈ সেৱা লৈছে সকলোৱে। আৰু এয়া পানী তোলা হৈছে, সকলোৱে পানীৰ পৰা উঠি আহিছে। আমি পানী তুলি আহি পালোহি। এতিয়া টেকেলিকেইটা মন্দিৰৰ ভিতৰত থৈ দিব, কাৰণ যদি এতিয়াই ধোৱা নহয়, অকণমান দেৰি আছে। আৰু এয়া পানী তুলি আহি আকৌ মানুহখিনি বহিছে, আৰু যিহেতু মানুহখিনিক চাহ তেনেকৈ খোৱা বস্তু যোগান ধৰিব লগা হ'ল, সেইখিনি আৰু ভিডিঅ' কৰি থাকিব নহ'লে, সেইকাৰণে ফটোকেইটা লগাই দি কথাখিনি কৈ দিলোঁ। চব কাম কৰি আজৰি হোৱা মানে সন্ধিয়াই হ'লগৈ, আৰু ভিডিঅ' কৰি নাথাকিলোঁ। আৰু এতিয়া সন্ধিয়া ৭৫ বছৰৰ কাৰণে ৭৫ গছি বন্তি জ্বলোৱা হৈছে। গাঁৱৰ মানুহখিনিয়ে জ্বলাইছে এয়া এটা এটাকৈ। আৰু এয়া এতিয়া দেউতা আহিছে বন্তি জ্বলোৱাৰ কাৰণে। আৰু বন্তি জ্বলোৱা হোৱাৰ পিছত এয়া মুখ্য যিখন দুৱাৰ আছে সেইখন উদ্বোধন কৰাৰ বাবে BTRৰ কাৰ্যকাৰী সদস্য ৰাকেশ ব্ৰহ্মদেৱক আমন্ত্ৰণ জনোৱা হৈছে। আৰু তেওঁ আমাৰ কমিটিখনৰো কাৰ্যকাৰী সভাপতি, সেয়েহে তেওঁক আমন্ত্ৰণ জনোৱা হৈছে উদ্বোধন কৰিবৰ বাবে। আৰু এয়া ৰাইজৰ সকলো মানুহ মিলি এতিয়া ফিতাডাল কাটিব, সেইকাৰণে সকলোৱে
আৰু সকলোখিনি শেষ হোৱাৰ পিছত এয়া পৰা নাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে মাননীয় গোস্বামীদেৱক তেখেতৰ উদ্বোধনী ভাষণ ৰাখিবলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। পৰম শ্ৰদ্ধাভাজন ধৰ্মপ্ৰাণ আৰু ৰায়, নিৰ্মাণিত হোৱাৰ পিছত এয়া আজি এই শাৰদীয় উদ্বোধন লক্ষ্মী কৰিব পূৰ্ণিমা লৈছে। তিথিত আপোনালোক সকলোলৈকে মোৰ শাৰদীয় প্ৰীতি আৰু সন্মান জনাইছোঁ। আচলতে মই সংস্কৃতিৰ এই যিটো দায়িত্ব আজি দিছে মোক, এইটো দায়িত্ব মই আচলতে ল'ব পৰা ব্যক্তি নহয়, মই সংস্কৃতিবান ব্যক্তিও নহয়। আচলতে আজি এই মঞ্চখন মুকলি কৰাৰ কাৰণে এজন বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছিলে, কিন্তু অসুবিধাবশতঃ তেখেতে আহিব নোৱাৰিলে আৰু এই কথাটো কমিটিক অৱগত কৰিছে আৰু কমিটিয়ে মোক এই গুৰুত্ব দায়িত্বটো দিলে মই এই মুহূৰ্ততহে এই বস্তুটো মঞ্চখন উদ্বোধনৰ কাৰণে মোক জনালে। যিয়ে নহওক আজিৰ এই ইমান এটা ধুনীয়া অনুষ্ঠান ইয়াত চলি আছে, সমস্ত অনুষ্ঠানটোৱে পচিতাৰ বাহিৰে ইয়াত ইমান ধুনীয়াকৈ পৰিৱেশন কৰি আছে, পূজাখন সুকলমে চলি আছে। গতিকে এই অনুষ্ঠানটো আজিৰ লগতে আৰু বাকী কেইদিনৰ যদি সুচাৰুৰূপে চলি যায়, মই সেইটোৱে লক্ষ্মী মাতৃৰ ওচৰত মূৰ দুৱাইছোঁ আৰু অনুষ্ঠানখিনি সুচাৰুৰূপে চলি যাব বুলি আশা কৰিছোঁ। ইয়াৰ লগতে আজিৰ এই সাংস্কৃতিক মঞ্চখন যিহেতু নৃত্যটো বহুত দীঘলীয়া আছিল, সেইকাৰণে এইটো ভিডিঅ'ত আৰু নেদেখাওঁ। নেক্সট আকৌ এটা ভিডিঅ' বনাই নৃত্যটোৰ ভিডিঅ' অকলে দি দিম বাৰু, আপোনালোকে চাই ল'ব, কাৰণ ইয়াত দি থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু এই ভিডিঅ'টো